স্বাগতম জনাইছোঁ ভিজিট এণ্টাৰটেইনমেণ্টলৈ ভূটান চকীৰ পৰা মানে আজি আমি কলেজৰ পৰা ভূটান চকীলৈ কিবা এটা ছাৰ্ভে বা পিকনিক এনেকুৱা পিকনিকৰ কামতে আহিছোঁ তো কাৰ লগত আহিছোঁ কিয় আহিছোঁ কেনেকৈ আহিছোঁ সকলো কথা ক'ম তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ আগৰ পৰা ব'লক আজি DSLR লৈছোঁ লগতে ডিজিটেল কেমেৰাটোও লৈছোঁ মোবাইল যিটো আছে লগত আজি তামাম ফটো উঠিম আৰু এতিয়া ব'লক আৰু লগতেতো ভ্লগিংটোতো থাকিব মানে মই ভিডিঅ'টোতো থাকিবই চ' এতিয়া প্ৰথমতে যাম আৰ্য বিদ্যাপীঠ কলেজৰ হোষ্টেললৈকে কাৰণ গাড়ীখন তালৈকে বস্তু বাহিনী সকলো তাতে আছে চ' প্ৰথমতে হোষ্টেললৈকে যাই লওঁ তাৰপিছতহে আমাৰ যাত্ৰা তো ফাইনেলি আহি পালোঁ আৰ্য বিদ্যাপীঠ হোষ্টেল কলেজত যোৱা নাই যিহেতু গাড়ী বস্তু চব ইয়াতে ভিতৰত আছে চ' ইয়ালৈকে আহিব গাড়ী ইয়াতে উঠিম আৰু তাৰপিছত যাত্ৰা ফালে আছে দুই এজন লগ আছে ৰাজেশ আৰু কেইটামান আহিব বাকী আছে আহাই নাই আধা সংখ্যক ত' এক্সাইটেড হৈ আছোঁ আজি DSLR লৈ আহিছোঁ পুৰা ফটো উঠিম খালী মাজে বাছত আহি পালোঁ বহুত ভাল লাগিছে একো চাব পাৰে আমি আছে আৰু ইফালে পুৰা ডেন্স কৰি আছে চ' একো শুনা নাপাব আপোনালোকে পুৰা মিউজিক বজি আছে জালুকবাৰী গৈছোঁ আৰু বহুত যাব আছে কত নাযাব আছে মানে ভিতৰত একদম পুৰা ডেন্স চলি আছে চ' ভাবিলোঁ কি অলপ বাহিৰৰ ফালেও চাই যাওঁ আৰু নে কি বেলেগবিলাক ব্যস্ত নাচাত গান গোৱাত কিবা কৰাত আৰু মই ব্যস্ত ভিডিঅ' বনোৱাত লাষ্টৰ চিটত বহি লৈছোঁ ভাই বনাবই লাগিব আৰু এতিয়া কিমান বা আহি পালোঁ যিমান আহি পালোঁ পাওক দিয়ক আৰু আধা যাবই আছে বহুত যাব আছে মই নলবাৰী পালোঁ অলপ ৰখিছোঁ কাৰণ উঠি লাগিছে চবৰে পেচাব লাগিছে চব টয়লেট কৰিব গৈছে এইবিলাক আছে আমাৰ জুনিয়ৰ আৰু এইজন মোৰ খাছ ফ্ৰেণ্ড কোৱা নামটো কোৱা বিনি তাকে আমি একে বিনি পিজি যায় আৰু এনেকুৱা পাৰ্থক্য কৰি জানো মই আৰু ইয়াত একে কথা ই নাহিলে হয় ইয়াতে ৰ'ব আৰু এইফালে মৌচম কওঁ এই দীপৰ বিলত গৈছিলোঁ ন' কমেণ্ট আজি কমেণ্ট দিব কমেণ্ট ভাল লাগিছে আহি পালে আৰু এতিয়া জাৰ্ণিটো আমি চাম কিমান হয় কি হয় আৰু ছাৰ্ভে কৰিব আছে আমাৰ এই জাষ্ট নলবাৰী পাইছোঁহে আৰু বৰ্ডাৰ যাবই আছে আৰু এইফালে চাজা ইয়াক দেখাই ওলাম ই একো নকয় হাই পাই দি থৈছোঁ তো ফাইনেলি আহি পালোঁ ভূটান চকী এইখন বাছখন বস্তুবিলাক নুমাই আছে তাতে ৰ'দৰ কাৰণে চুট মেলিব পৰা নাই আৰু ইফালেদি যাম এতিয়াও তাতে খাব তাতে বনাব কিজানি তালৈকে যাম খৰি ল'ব লাগিব খৰি তুমি কি একদম পুৰা বল চল লৈ আহিছোঁ ফুটবল খেলিম আজি পুৰা নামাম তুমিতো কৰিবা ন নাই এতিয়া নকৰি দিয়া মোৰ অকণমান কিবা এডাল মোৰ লৰ কৰি আছা কৰি আছিলা তুমি নাই কৰা এতিয়ালৈকে কৰা নাই কৰিম আৰু খৰি লৈ আহি আছোঁ দলঙৰ কৰি চাহ তাহ খালোঁ এতিয়া মানে ফুটবল এটা আনিছিলে চবে ফুটবল খেলি আছে পিছফালে চাব পাৰে এই মনীষে শ্বট ল'ব पेनल्टी को मिस किया बहुत बुरी तरफ से আৰু বৰ্তমান আমি ছাৰ্ভেত আহিছোঁ মানে এনেকুৱা এখন কাগজ দিছে কাগজখনৰ ঘৰৰ পৰিয়ালৰ সদস্য কিমান আছে বা তেওঁলোকৰ কেনেকুৱা কি ইনকাম তেওঁলোকে এই সুবিধা পাইছে এই সকলো কথা এই কাগজখনত লিখি আমি জমা দিব লাগিব ছাৰহঁতক চ' এতিয়া আমি ইয়াতে ছাৰ্ভেত বিজি হৈ আছোঁ ইয়াতে প্ৰথম ঘৰটো শুনিছোঁ
আৰু নেক্সট ঘৰবিলাকতো সোমাম চাই থাকিব ইয়াৰে মানে যিটো গাঁৱৰ দৃশ্য সেই দৃশ্যটো দেখা পাব আপুনি ঘৰত হ'ল আৰু 3টা ঘৰ লাগে মানে 5টা কোক কি দিব ইফালে চাব বেহাৰৰ খেতি ধুনীয়া বেহাৰৰ খেতি হৈছে বঢ়িয়া গোন্ধ ওলাই আছে আৰু 3টা ঘৰ কৰিব আছে 3টা ঘৰ কৰাৰ পিছত আমাৰ কাম হৈ যাব 2টা ঘৰ এতিয়ালৈ এটা কথা মন কৰিছোঁ ইয়াতে যিবিলাক মানুহ আছে চবৰে ঘৰত এনেকুৱাকৈ তামোলৰ এনেকুৱাকৈ গছ আছে তামোলৰ মানে পুলিৰ পৰা আদি কৰি একদম পাৰিব পৰালে কিন্তু এটা ভাল কথা যে তামোলৰ গছবিলাক তেওঁলোকে মানে অত এডাল জহয় তহয় সেনেকৈ বনোৱা মানে পুতা নাই লাইন পাতি ৰাখিছে এটা লাইনত তেওঁলোকে গোটেই তামোলখিনি এটা লাইনত পাতিছে মানে এটা লাইনত কেইডালমান এটা লাইনত সেনেকুৱা ভাল লাগে এনেকুৱা তামোলবিলাক চাই আৰু বহুত ভাল লাগে যেতিয়া চাব পাৰে এইফালে বহুত ধুনীয়াকৈ তামোল গছবিলাক মানে সজাইছে ফুলনি নিচিনাকৈ সজাইছে কিছুমানে কি কৰে অত এডাল ৰাখিব তত এডাল পুতিব তত এডাল পুতিব এনেকৈ পুতি থৈ দিয়ে কিন্তু এওঁলোকে নেপালী মানুহ হয় হ'লেও চলি যায় আৰু কিছু পৰিষ্কাৰ কিন্তু গাঁওখন দেই কেমেৰা চেমেৰা লৈ আহিছোঁ আজি পুৰা ফালি মাৰি আৰু এই শিলবিলাক যে দেখা যায় এইবিলাক নদীৰ শিল নদীৰ পৰা অনা শিল এই শিলবিলাকে শিলৰ পুৰি নি কাটি ঘৰ বনায় এইবিলাক মেকুৰী ফ্লগ উইথ মেকুৰী আধা মেকুৰী যা পলালে তো ফাইনেলি যিখিনি ছাৰ্ভে কাম আছিল কামখিনি হৈ গ'ল এইবিলাক কাগজ 5 ঘৰ পূৰা ঘূৰিলোঁ আৰু এতিয়া য'ত তালৈ গৈ আছে তাৰ ভিডিঅ' ছাৰ্ভেৰ পৰা আহি পালোঁ এতিয়া পিকনিক প্লেচত আছোঁ এতিয়া ফটো কিবা উঠোঁ বাৰু আৰু পাৰিলে ইয়াতে যিটো দৃশ্য নদী এখন আছে চব দেখাম আপোনালোকক কেমেৰামেন ক'ত এইটো কেমেৰা ইয়াৰ তাত আছে অলপ পিছত মোৰ তাতে ফটো উঠিম নাচিম গাম নদী চাব পাৰে নদী বান্ধ দিয়া আছে ইয়াতে ফটো মই দেখাই দিছোঁ ভাল কৰি আৰু এইফালে নদীটো এনেকৈ বৈ গৈছে ভূটানৰ পৰা অহা নদী এইবিলাক পিছফালে আছে পাহাৰ চাব পাৰে অকল আমিয়ে নহয় এটা বেলেগ কলেজৰ কিছুমানৰ পৰাও আহিছে আৰু এইফালে আছে কেইটামান আৰু গা ধুইছে চাব পাৰি ইয়াতে বহুত ল'ৰা ছোৱালীয়ে গা ধুই আছে বেলেগ স্কুলৰ পৰাও আহিছে সিফালেও আছে সিফালে তাতেও গা ধুই আছে চাব পাৰে যদি পাৰোঁ আমি যাম আমি 4জন আছোঁ 5জন আছোঁ ইয়াতে এইবিলাক পুৰা একদম চশমা পিন্ধি ফটো কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াত আজি প্ৰথম না আগতে আহিছে নাই এবাৰ প্ৰথম ভাল লাগিছে চাবানুত পুৰা চশমা পিন্ধি একদম পুৰা অক্ষয় কুমাৰ যেন লাগিছে বাৰু একো নাই এইফালে মৌচুম আছে ইয়াক দেখা পাইছে বাৰু অলপ আগতে নলবাৰী তাৰপিছত ইফালে আছে ইয়াৰ বিনীত চান ভাণ্ডাৰী পুৰা একদম চুইংগাম খাই মুচি আছে পুৰা এইফালে ৰাজেশে মোৰ কেমেৰাৰ বক্স লৈ আছে নিকনৰ থেংক ইউ ভাই থেংক ইউ কেমেৰা বক্স লোৱাৰ কাৰণে থেংক ইউ আৰু আছে আমাৰ লগৰ কেইজনমান আৰু লগত আছে ইফালে গুচি গ'লে ইফালে ওপৰত গুচি গৈছে আমি এতিয়া ইফালে যাম ইফালে কেইটামানে গা ধুই আহি আছে খোজকাঢ়ি আমাৰ ছিনিয়ৰ হয় কেইটা চাব পাৰে আহি আছে ধুম বুলি ভাবিছিলোঁ মই দেখাই আছে হাফ পেণ্ট পিন্ধিব পাৰিলোঁ নহ'লে ময়ো গা ধুলোঁ হয় মা কচম কৈছোঁ কিন্তু আজি বতৰটো এনেকুৱা নহয় বাৰু ইমান এটা ভাতৰ খাব ল'ব গ'লেও ভাত হোৱাই নাই এতিয়াও আৰু আধা ঘণ্টা 1 ঘণ্টামান লাগিবই তো লগকেইটা গ'লে কি ফটো কিবা উঠি লওঁ ব'ল তেনেহ'লে ফটো উঠি লওঁ যিহেতু ভাত খাওঁতে আধা ঘণ্টা লাগিবই এতিয়া 2:30 বাজিল 3:30 মানৰ আৰু পিকনিকত এনেও আপুনি 3:30 আগত কেতিয়াও ভাত খাব নাপায় এইটো কথা ভালদৰে মনত আহিব পিকনিকত কেতিয়াও নাপায় ঘৰত বেলেগ দিয়কচোন এতিয়া ফটো উঠিম ইফালে ফটো উঠিম তাৰপিছত লাহেকৈ ভাত পানী খাম আৰু অলপমান আছে তাৰপিছত সেই অকণমান ঠাইখিনি দি সেইখিনি বনাই ভিডিঅ'টো সমাপ্ত কৰিম তাৰ আগতে দৃশ্য চাওক না ইয়াৰ নজাৰা চাওক না ভূটান বৰ্ডাৰৰ এইটো নদী বাৰু বৈ গৈছে ইপিনে পাহাৰ চাওক চাৰিওফালে সেউজীয়া আৰু সেউজীয়া এয়া কেমেৰামেনে পুৰা ফটো মাৰি আছে লগতে আছে এছিষ্টেণ্ট
অল দ্য বেষ্ট লগতে এইজন ফটো উঠিবৰ কাৰণে আহি আছে ফটো উঠিব আহি আছে অল দ্য বেষ্ট আৰু চাওক আৰু এইবিলাক চাব পিকনিক পাৰ্টি চাব পাৰে আপোনালোকে তামাম পিকনিকৰ পাৰ্টি এইফালে পুৰা ডিজে বজাই খানা বনাই আছে এইফালে চবৰে খাব লৈছোঁ বেছি নাই আৰু অলপমান ভাত খাই ভাজি দি আছে ভাত নাই কিন্তু খাই নেমু টেঙা আৰু ভাজি ভাত খাই আৰু এতিয়া ভাত খাওঁ একদম দালিও দিছে ভাজিও দিছে মাছো দিছে টেঙাও দিছে চব দিছে কাঁইট ল'বই জেগা নাই বাপৰে ইমান খাব নোৱাৰি দেই পেটত গেষ্ট্ৰিক উঠি যাবহে তথাপিও যিখিনি পাৰোঁ খালী পেটেটো থাকিব নোৱাৰি ন ৰাতিপুৱা একো খাই অহা নাই এতিয়াও যদি একো নাখাওঁ কেনেকুৱা থাকিম চ' খাই লওঁ তো খোৱা লোৱা হ'ল পুৰা জকচিব নোৱাৰিলোঁ কাৰণ মাছ মাংস একেলগে থাকিলে এটা ভালকৈ শুনি কৰিলোঁ আমি তামাম এনজয় তামাম হৈছে বাকী নাজানো খোৱা লোৱা বাট পিকনিকত খোৱা কেতিয়াও নহয় এনজয় মেক্সিমাম এনজয়ে হয় ঐ কিমান খালি তই বেছি খোৱা নাই অকণমান কোনেও খাব নোৱাৰে বেছিকৈ ইমান চ' আজি এইখিনিয়ে ভাল লাগিলে বহুত ভাল লাগিলে আশা কৰিছোঁ ভৱিষ্যতে এনেকৈ আহিব পাৰিম নেক্সট ইয়াৰো আহিম নেক্সট ইয়াৰ য'ত যায় তেতিয়াও ভিডিঅ' বনাব চেষ্টা কৰিম তো আজিলৈকে এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব